নমস্কাৰ মই দীপলিনা ডেকা অসমবাসী ৰাইজক এইটো কথা ক'বলৈ সুখী হৈছোঁ যে আমাৰ অতিকৈ মৰমৰ ফেচবুক পেজ সুবাসে 1 লাখ লাইকছ পাবলৈ তেওঁলোকে সক্ষম হৈছে সো কংগ্ৰেচুলেশ্যনছ টু দি এণ্টায়াৰ টিম অফ সুবাস আৰু লগতে মই আশা কৰিছোঁ যে সুবাসে আগন্তুক দিনত যেন বহুতো লাইকছ পাবলৈ তেওঁলোকে সক্ষম হয় সো অল দ্য বেষ্ট ফৰ ডেট এণ্ড অসমবাসী ৰাইজক আৰু এটা কথা ক'বলৈ সুখী হৈছোঁ যে যি ধৰণে আপোনালোকে মোৰ প্ৰথমটো গীত নোৱাৰি থাকিব নোৱাৰি আৰু মোৰ দ্বিতীয়টো গীত মোৰ নিজৰ প্ৰডাকশ্যনৰ উৰি উৰি যায় এই দুটা গীতক আপোনালোকে যি ধৰণে মৰম কৰিছিল যি ধৰণে একচেপ্ট কৰিছে যি ধৰণে পজিটিভ ৰেছপন্স মই পাইছোঁ ঠিক তেনেদৰে মোৰ আহিবলগীয়া দুটাকৈ গীত ৰাতি বিহু আৰু কণমানি সপোন নামৰ দুটাকৈ গীত আহি আছে আৰু একেই ধৰণৰ ৰেছপন্স আৰু মৰম পাম বুলি মই আশা কৰিছোঁ সো ষ্টে টিউন ফৰ both the songs and পুনৰবাৰ সুবাস পেজৰ সদস্যলৈ মোৰ ফালৰ পৰা বহুত অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ থেংক ইউ